সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ গৈছে 7জনকৈ পাকিস্তানী সেনা জোৱানৰ এটা গুৰুত্বপূৰ্ণ খবৰ এক বিগ ব্ৰেকিং নিউজ জনাবলৈ লৈছো পাক সেনাৰ ওপৰত 40-50 জনীয়া সন্ত্ৰাসবাদীৰ আক্ৰমণ প্ৰাণ গৈছে 7জনকৈ পাকিস্তানী সেনা জোৱানৰ দক্ষিণ পশ্চিম বেলুচিস্তানৰ অৰ্ধসামৰিক সীমান্ত চকীত আক্ৰমণ সন্ত্ৰাসবাদীৰ আক্ৰমণত আহত হৈছে আন 15জনকৈ জোৱান সমগ্ৰ ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে সেনাই পাক সেনাৰ ওপৰত 40-50 জনীয়া সন্ত্ৰাসবাদীৰ আক্ৰমণ সন্ত্ৰাসবাদীৰ আক্ৰমণত আহত হৈছে আন 15জনকৈ জোৱান সমগ্ৰ ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে সেনাই প্ৰধানমন্ত্ৰী আৱাস যোজনাক লৈ চৰকাৰৰ বৃহৎ ঘোষণা পঞ্চায়ত সচিবক চৰকাৰে বান্ধি দিছে ডেডলাইন এটা গুৰুত্বপূৰ্ণ খবৰ এক বিশেষ খবৰ জনাবলৈ লৈছো প্ৰধানমন্ত্ৰী আৱাস যোজনাক লৈ চৰকাৰৰ বৃহৎ ঘোষণা জানিব পৰা গৈছে ডিসেম্বৰ মাহৰ ভিতৰতে লাভ কৰিব বাকি থকা চৰকাৰী ঘৰ 60,000 বিনামূলীয়া ঘৰ ডিসেম্বৰ মাহৰ ভিতৰতে প্ৰদান কৰা হ'ব অন্যথা পঞ্চায়ত সচিবৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা পঞ্চায়ত সচিবক ডেডলাইন বান্ধি দিছে চৰকাৰে আগন্তুক ডিসেম্বৰ মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব লাগিব 60,000 চৰকাৰী ঘৰৰ কাম প্ৰধানমন্ত্ৰী আৱাস যোজনাক লৈ চৰকাৰৰ বৃহৎ ঘোষণা আজিৰ পৰৱৰ্তী খবৰটো এটা গুৰুত্বপূৰ্ণ খবৰ এটা বিগ ব্ৰেকিং নিউজ 31 ডিসেম্বৰৰ পূৰ্বে আধাৰ কাৰ্ডৰ গৰাকীয়ে এই জৰুৰী কাম সম্পন্ন কৰক আধাৰ কাৰ্ডৰ লাখ লাখ গৰাকীৰ বাবে এটা ডাঙৰ খবৰ আছে 31 ডিসেম্বৰৰ পূৰ্বে আধাৰ কাৰ্ডৰ গৰাকীয়ে এই কাম সম্পন্ন কৰক পেন কাৰ্ডৰ সৈতে লিংক কৰক আপোনাৰ আধাৰ কাৰ্ডখন বেংকত একাউণ্ট থকা গৰাকীয়ে পেন আৰু আধাৰ লিংক কৰিব লাগিব প্ৰতিগৰাকী কৰদাতাই বাধ্যতামূলকভাৱে কৰিব লাগিব এই কাম অতি সহজতেই ঘৰতে বহি আপুনি লিংক কৰিব পাৰিব পেন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড কিদৰে লিংক কৰিব পাৰিব আপুনি পেন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড মাত্ৰ 5টা প্ৰক্ৰিয়াৰে অতি সহজতেই আপুনি লিংক কৰিব পাৰিব আপোনাৰ আধাৰ কাৰ্ড প্ৰথমতে আপুনি টেক্স ই-ফিলিং পৰ্টেলত গৈ www.incometax.gov.in ত যাব লাগিব দ্বিতীয়তে হোম পেজত গৈ কুইক লিংকছ অপশ্যনত ক্লিক কৰক তৃতীয়তে লিংক আধাৰ ষ্টেটাছত গৈ আপোনাৰ পেন আৰু আধাৰ নম্বৰ সন্নিবিষ্ট কৰক যদিহে আপোনাৰ পেন আৰু আধাৰ লিংক হৈ আছে তেতিয়া আপোনাৰ লিংক হৈ থকা বুলি মেছেজ আহিব আৰু যদিহে হৈ থকা নাই তেতিয়া হলে আপুনি লিংক আধাৰ অপশ্যনত ক্লিক কৰক এই কাম সম্পূৰ্ণ কৰাৰ পাছতে পেন কাৰ্ডৰ সৈতে লিংক হৈ পৰিব আপোনাৰ আধাৰ কাৰ্ড ৰাজপথত বাহন ওলোৱাৰ পূৰ্বে সাৱধান হওক ৰাজপথতে জব্দ হ'ব পাৰে আপোনাৰ বাহনখন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এটা জানিবলগীয়া খবৰ যান বাহনৰ গৰাকীৰ বাবে পুনৰ ডাঙৰ খবৰ আহিছে ৰাজপথত বাহনখন ওলোৱাৰ পূৰ্বে আপুনি সাৱধান হোৱাৰ প্ৰয়োজন আছে ৰাজপথতে জব্দ হ'ব পাৰে আপোনাৰ বাহনখন কিয়নো ৰাজপথত চলিছে তন্ন তালাচী যদিহে যান বাহনৰ নথিপত্ৰ সঠিক নাই তেন্তে আপোনাৰ বাহনখন জব্দ হ'ব গাড়ী আৰচি প্ৰদূষণ বীমা নথিপত্ৰ আপডেট কৰক জিলা পৰিবহণ বিষয়াই এই সন্দৰ্ভত অভিযান চলোৱা পৰিলক্ষিত হৈছে এপিডিচিএলৰ গ্ৰাহকলৈ জৰুৰী খবৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন হ'ব এই সন্দৰ্ভত আপোনাৰ মোবাইললৈ মেছেজ আহিছে নেকি যদি আপুনি মেছেজ লাভ কৰিছে তেন্তে গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ লাখ লাখ এপিডিচিএলৰ গ্ৰাহকৰ বাবে অত্যন্ত জৰুৰী খবৰ নিশাৰ ভিতৰতেই বিদ্যুৎ কৰ্তন কৰা হ'ব বুলি বহু গ্ৰাহকলৈ মেছেজ প্ৰেৰণ কৰা হৈছে আপোনাক বিদ্যুৎ বিল দিবলৈ অথবা ৰিচাৰ্জ কৰিবলৈ মেছেজ আহিছে নেকি বিদ্যুৎ মাচুল নিদিলে বিদ্যুৎ কৰ্তন কৰা হ'ব বুলি মেছেজ লাভ কৰিছে নেকি আপুনি এনে ভুৱা মেছেজৰ বিৰুদ্ধে আপুনি সতৰ্ক হওক অন্যথা খালি হ'ব আপোনাৰ বেংকৰ একাউণ্ট এপিডিচিএলে কেতিয়াও গ্ৰাহকলৈ প্ৰেৰণ নকৰে এনে ধৰণৰ মেছেজ
এপিডিচিএলে প্ৰদান কৰিছে স্পষ্টীকৰণ। যদিহে আপুনি এনে মেছেজ লাভ কৰিছে তেন্তে অতি শীঘ্ৰেই আপুনি যোগাযোগ কৰাৰ প্ৰয়োজন আছে। মুকলি কৰা হৈছে এটা হেল্পলাইন নম্বৰ 1912। এপিডিচিএলৰ আনুষ্ঠানিক মেছেজ প্ৰেৰণ কৰা আইডি হৈছে DAPDCL। সাৱধান হওক আপুনি। বিদ্যুৎ কৰ্তনৰ মেছেজ আহিলে আপুনি যোগাযোগ কৰক 1912 নম্বৰৰ সৈতে। ইজৰাইলৰ প্ৰধানমন্ত্ৰীক প্ৰাণ নাশৰ চেষ্টা, বাসগৃহলৈ নিক্ষেপ কৰা হৈছে বোমা। এটা জৰুৰী খবৰ, এক বিগ ব্ৰেকিং নিউজ। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুক পুনৰ হত্যাৰ চেষ্টা কৰা হৈছে। নেতাগৰাকীৰ বাসগৃহত দুটাকৈ বোমা নিক্ষেপ কৰিছে হিজবুল্লাহে। আৰু সেই আক্ৰমণৰ সময়ত বাসগৃহত উপস্থিত নাছিল নেতাগৰাকী আৰু তেওঁৰ পৰিয়াল। সমগ্ৰ ঘটনাক ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হাৰ্জগৰ গৰিহণা। বিগত 19 অক্টোবৰতো বেঞ্জামিন নেতান্যাহুৰ বাসগৃহত চলিছিল আক্ৰমণ। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুক পুনৰ হত্যাৰ চেষ্টা চলোৱা হৈছে। নেতাগৰাকীৰ বাসগৃহত দুটাকৈ বোমা নিক্ষেপ কৰিছে হিজবুল্লাহ গোটে। আক্ৰমণৰ সময়ত বাসগৃহত উপস্থিত নাছিল নেতাগৰাকী আৰু তেওঁৰ পৰিয়াল। বিদ্যুতৰ বিল দুগুণ আহিছে নেকি? বিদ্যুৎ বিল ৰেহাই কৰিবলৈ আহিছে ডাঙৰ সুবিধা। এটা গুৰুত্বপূৰ্ণ খবৰ জনাবলৈ লৈছোঁ। স্মাৰ্ট মিটাৰত আপোনাৰ বিদ্যুতৰ বিল বেছি আহিছে নেকি? পূৰ্বতকৈ আপোনাৰ বিদ্যুতৰ বিল যদি আপোনাৰ দুগুণ আহিছে, বিদ্যুৎ বিল ৰেহাই কৰিবলৈ এটা ডাঙৰ সুযোগ আহিছে। প্ৰায় সম্পূৰ্ণ ৰেহাই কৰিব পাৰিব আপোনাৰ বিদ্যুতৰ বিল। আপুনি বিদ্যুৎ ৰাখি কৰি বিক্ৰীও কৰিব পাৰিব। বিদ্যুতৰ বিল বেছি অহাৰ বাবে আপুনি দিব পাৰিব অভিযোগ। দৈনিক কিমান ইউনিট খৰচ কৰিব তাৰো হিচাপ ৰাখিব পাৰিব আপুনি। ঘৰৰ পৰাই আপুনি দিব পাৰিব বিদ্যুতৰ বিল। গুগল পে, পেটিএম, ফোনপে অথবা মাই বিজুলী এপৰ জৰিয়তে বিদ্যুতৰ বিল দিব পাৰিব। apdcl.org-ত গৈ আপুনি বিদ্যুৎ বিল দিব পাৰিব। বিদ্যুৎ ৰেহাই কৰিবৰ বাবে আপুনি গ্ৰহণ কৰক সূৰ্যঘৰ আঁচনি। সূৰ্যঘৰ আঁচনিত কিদৰে আপুনি আবেদন কৰিব? PM সূৰ্যঘৰ আঁচনিৰ অধীনত বিনামূলীয়াকৈ লাভ কৰিব বিদ্যুৎ। এই আঁচনিৰ বাবে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে সাহায্য দিব জনতাক। 1 কিলোৱাটৰ বাবে ভাৰত চৰকাৰে দিব 30,000 টকা, অসম চৰকাৰে দিব 15,000 টকা আৰু 5,000 টকাতেই আপুনি লাভ কৰিব 1 কিলোৱাটৰ চ'লাৰ। 2 কিলোৱাটৰ ক্ষেত্ৰত ভাৰত চৰকাৰে দিব 60,000 টকা আৰু অসম চৰকাৰে দিব 30,000 টকা। 3 কিলোৱাটৰ ক্ষেত্ৰত মোদী চৰকাৰে দিব 78,000 টকা আৰু অসম চৰকাৰে দিব 45,000 টকা। এই বাকী টকাৰ বাবে চৰকাৰী কৰ্মচাৰীয়ে ল'ব পাৰিব ঋণ। কোনো সামগ্ৰী বন্ধকত নিদিয়াকৈ লাভ কৰিব এই ঋণৰ সুবিধা। এই ঋণৰ 1% সুদ চৰকাৰে দিব। ডাকঘৰত গৈ এই আঁচনিৰ বাবে আপুনি আবেদন কৰিব পাৰে। pmsuryaghar.gov.in পৰ্টেলতো গৈ আপুনি আবেদন কৰিব পাৰে।